আজি আমাৰ গোৰ্খা চেল BPF চিৰাং জিলা সমিতিৰ উদ্যোগত আমি দুটাকে ব্লক কমিটি গঠন কৰিছোঁ। আমাৰ এটা হ'ল 14 নং চিৰাং দুৱাৰ আৰু এটাটো হ'ল আমাৰ 13 চিৰাং। দুটা ব্লক কমিটি ইতিমধ্যে আমি কৰিছোঁ আৰু আমাৰ শক্তিশালী নেতা এতিয়া আমাৰ মাজত আহিছে আৰু আজি BPFৰ হকে আৰু জাতিটোৰ স্বাৰ্থত আৰু সমগ্ৰ এই অঞ্চলৰ স্বাৰ্থত আমাৰ ল'ৰাবোৰ আমাৰ নতুন যুৱক চাম এতিয়া ওলাই আহিছে। হয়, APPLৰ অভিযোগ আছিল এতিয়া মানে 17 বছৰ চলিছে তথাপিও একো উন্নয়ন কৰিব পৰা নাই, আপোনালোকে কি ক'ব? APPLে কি জানে, BTR একৰ্ডটো যেতিয়া হৈছিলে BTC একৰ্ডটো 2003 10 ফেব্ৰুৱাৰীত যিটো দিনত চুক্তি হৈছিলে সেই দিনৰ লৈকে যিমান জাতি জনগোষ্ঠী এই বড়োলেণ্ড অঞ্চলত আছে এই সমগ্ৰ জাতি জনগোষ্ঠীয়ে এই ভূমিৰ এই অঞ্চলৰ পাৰ্মানেণ্ট বাসিন্দা বুলি ইতিমধ্যে ভাৰত চৰকাৰে BTC চুক্তিৰ যোগেদি সকলো জাতি জনগোষ্ঠীৰ ভূমি সুৰক্ষাৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক সুৰক্ষাৰ পৰা আৰম্ভ কৰি গোটেইখিনি সুৰক্ষা আমাক প্ৰদান কৰিছে। এই UPPL 17 বছৰ কি জানে তেখেতসকলেতো আৰ্টিফিচিয়েল আন্দোলন কৰিয়ে গ'ল। তেখেতসকলে কৈ আছে 17 বছৰৰ পিছত এতিয়া শান্তি আহিছে। এই আন্দোলন কৰা মানুহ কোন আছিলে? প্ৰমোদ বড়ো ডাঙৰীয়াহে আন্দোলন কৰি আছিলে। 17 বছৰ আন্দোলন কৰি আজি BTRৰ নামত এটা এইটো চুক্তি বুলি নকয়, এইটো এটা কি বুলি ক'ব, আমাৰ এগ্ৰিমেণ্ট টাইপ এটা কৰিছে, না কামৰ হয় না কিহৰ, ইউজলেছ একৰ্ড এগ্ৰিমেণ্ট। কোনো জাতিৰ স্বাৰ্থত কি কৰিছে আৰু বিশেষকৈ গোৰ্খাসকলৰ কাৰণে ইয়াত কোনো অধিকাৰৰ কথাই নাই। তাত কি লিখি আনিছে গোৰ্খাসকলৰ কাৰণে যে গোৰ্খাসকলৰ কাৰণে গোৰ্খা ভৱন আমি বনাই দিম, তাতো চিৰাঙত। লাজৰ কথা, আজিৰ দিনত তেখেতসকলে আজি 4 বছৰৰ চৰকাৰ, তেখেতসকলে গোৰ্খা ভৱন বনাওক নবনাওক গোৰ্খা এজনক নমিনেট কৰি পেলাই এই গোৰ্খাটো কিন্তু বিল্ডিং বনাই দি আছে দেই কিন্তু। আৰু আমি এইটো চাই আছোঁ তেখেতে কিমান চেলাৰী পায় আৰু কিমান তেখেতে ডেভেলপমেণ্টৰ পেকেজ পায় আৰু কিমান টকা দি তেখেতে এইবিলাক কৰি আছে, আমি ইনকুৱাৰী কৰি আছোঁ। আৰু বিশেষকৈ দুৰ্ভাগ্যজনক এই UPPLৰ চৰকাৰৰ সময়ত আজি আমাৰ গোৰ্খাসকলৰ যিমান PMOA ঘৰ চব আধৰুৱা, চব হিচাপ লৈ আছোঁ আমি। প্ৰমোদ বড়োৱে এটা সময়ত কৈছিল চব জেল যাব। এতিয়া জেল কোনে যাব, এতিয়া আমিও শিক্ষা দিম। নাই, আমি এলায়েন্স কৰিব লগা একো নাই। আমি নিজাববীয়াকৈ খেলি আছোঁ আৰু দুটা সমষ্টিত ইতিমধ্যে আমাৰ প্ৰিপেৰেশ্যন চলিছে আৰু আমি এইবাৰ খাটাং যে কোকৰাঝাৰ আৰু আমাৰ ওদালগুৰি একেবাৰে আমি 100% আমাৰ দুটা পজিশ্যনত আছে। চাওক, ইতিমধ্যে আমি মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱক আমাৰ গোৰ্খা চেল BPFৰ কেন্দ্ৰীয় সমিতিয়ে মেমৰেণ্ডাম এতিয়ালৈকে জমা কৰিছে। তো ইয়াত আমাৰ জাতীয় সমস্যাবোৰৰ আমি উল্লেখ কৰিছোঁ। বিশেষকৈ আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমাৰ গোৰ্খাসকলক এই আগৰ পৰাই 1886ৰ পৰাই আমাক নেপালীজ গ্ৰেজুৱেশ্যন কাল্টিভেটৰ বুলি কৈছে। এইটো উঠাই পেলাই আমাক পূৰা গোৰ্খা বনাব লাগে, এইটো দাবী কৰিছোঁ। তেখেতে কৈছে এইটো মোৰ চৰকাৰ অহাৰ লগে লগে এই ফাৰ্ষ্ট এক্সিকিউটিভতে মই কৰি দিম বুলি কৈছে। 2 নম্বৰ, এই বড়োলেণ্ড অঞ্চলত বসবাস কৰা আমাৰ গোৰ্খাসকলক আমাক মাটিৰ অধিকাৰ লাগে বুলি কৈছে। তেখেতে মান্তি হৈছে আৰু ইতিমধ্যে তেখেতৰ চৰকাৰৰ সময়ত ফৰেষ্ট লেণ্ডত পাট্টা দিয়াৰ ব্যৱস্থা চলি আছিলে, কিন্তু তাৰ মাজতে এই উল্টা পাল্টা হৈ গ'ল। অবৈধভাৱে চৰকাৰ বনালে, যাৰ কাৰণে আজি আমাৰ গোৰ্খাই এজনেও পাট্টা পোৱা নাই। দুৰ্ভাগ্যজনক কথা।